হঠাৎ জোনমণিৰ চৰকাৰী আৱাসগৃহত উপস্থিত হৈ ভাগি পৰিল জোনমণি ৰাভাৰ মাতৃ। জোনমণিৰ বিষয়ে বহু কথাই কৈ ভাগি পৰিল মাতৃ আৰু পুলিচৰ বৰ্তমানৰ অনুসন্ধানক লৈ সুখী নহয় জোনমণি ৰাভাৰ মাতৃ। আৰু তেওঁ ক'লে যে যদি CIDয়ে কেছটো সমাধান কৰিব নোৱাৰে তেনেহ'লে ওপৰলৈ যাওক, CBIক কেছটো দিব লাগে বুলি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনালে জোনমণি ৰাভাৰ মাতৃয়ে। মোবাইলতে আছিলে, মই একো নাজানো, এইবোৰৰ বিষয়টো মই একো নাজানো। আপুনি এইটো পুলিচক ক'লে হয়তো কেইটা বজাত আহিছিলে, কিমান সময় আহিছিলে, কেতিয়া ওলাই গৈছিল, জেৰা কৰি গোটেইখিনি তথ্য পোহৰলৈ আহিব। মই পঢ়া লিখা নাজানো মানুহ, মই টাইম চাইম ক'ব নাজানো। মুঠতে 2টামান বজাত আহিছে, আহি দৰ্জাবিলাক টকটকাইছে। মই কৈছোঁ জোনমণি নাই, জোনমণি নাই, মই দৰ্জা খুলিব নোৱাৰোঁ। আমি পুলিচৰ মানুহ হয়, দৰ্জা খোলা। তেতিয়া মই দৰ্জা খুলি দিছোঁ। তাৰপিছত তেওঁলোকে সোমাই কিনে লটি ঘটি কৰি মোৰ ঘৰৰ পৰা অনা পইচা অলপ আছিলে 1,30,000 মান। ছোৱালীটোৱে দাদায়েকক বেমাৰ দেখাম বুলি কাৰোবাৰ পৰা পইচা লৈছিলে, 2-3 লাখ মান যোগাৰ কৰিছিলে। মুঠতে ছুটি বিচাৰিব আহিছিলে মেমৰ তাত। তাৰপিছত একো ক'বই নাপালে ছোৱালীজনী। মই আহি পালোঁ গুৱাহাটীৰ পৰা 3টামান বজাত। সদৰ থানাৰ ওচৰত মোক নমাই দি মোক SP মেমে মাতিছে, মই তালৈ যাওঁ। ঠিক আছে, আজি মোক গালি দিব মেমে। কিয় বাবা, কিয় গালি দিয়ে? মোক আজি গালি দিব মেমে। মেমে তাতে যাওঁ, আপুনি ঘৰত যাওক। মোক সদৰ থানাত নমাই দি গুচি গৈছে। কেমেৰাৰ ভিডিঅ' যদি এতিয়া আৰক্ষীয়ে যদি বিচাৰে তেনেহ'লে উপলব্ধ আছে কেইটা বজাত আৰক্ষী আহিছিল আপোনালোকৰ তাত? মই সঠিককৈ ক'ব নোৱাৰোঁ, কাৰণ মই পঢ়া লিখা নাজানো, মোবাইলো চাব নোৱাৰোঁ, নাজানো। মুঠতে আহিছে ৰাতি আহি টক কৰিছে। মই কৈছোঁ খুলিব নোৱাৰোঁ। তেওঁলোকে কৈছে আমি পুলিচৰ মানুহ। CIDয়ে নোৱাৰিলে ওপৰত যাওক, হয় CBIক দিয়ক। যদি CIDয়ে নোৱাৰে CBIক দিয়ক। মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ।